যেতিয়া এগৰাকী মহিলা গৰ্ভৱতী হয় সেই গোটেই সময়ছোৱাত পতি পত্নী দুয়োগৰাকীয়ে একেলগে থাকিলে বা শাৰীৰিক মিলন কৰিলে হ'বলগীয়া শিশুৰ ওপৰত কিবা বেয়া প্ৰভাৱ পৰিব নেকি বা শিশুটিৰ কিবা বিপদ হ'ব নেকি আদি কথাবোৰক লৈ দুয়োগৰাকীয়ে ভয় কৰি থাকে। লাজ বা সংকোচৰ বাবে কাৰোবাক এই বিষয়ে সুধিবও নোৱাৰে। মুঠতে বহুতে এইটোও নাজানে যে প্ৰেগনেন্সিৰ সময়ত শাৰীৰিক মিলন কৰিব লাগে নে নালাগে। গতিকে এই ভিডিঅ'টোত এই গোটেই বিষয়টোৰ ওপৰত এটা আলোচনা আগবঢ়াম। ভিডিঅ'টো শেষলৈকে চাই বুজি পাব যে প্ৰেগনেন্সিৰ সময়ত শাৰীৰিক মিলন কৰিব লাগে নে নালাগে, কৰিলে ভাল নে বেয়া, কোনটো সময়ত কি পজিশ্যনত কৰিব লাগে, কি সাৱধানতা অৱলম্বন কৰিব লাগে আদি কথাবোৰ বুজি পাব। গতিকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। পোনপটীয়াকৈ ক'ব বিচাৰিছোঁ যে যদি মহিলাগৰাকীৰ গৰ্ভাৱস্থা একদম নৰ্মেল, কোনো জটিলতা নাই, আন হেল্থ কণ্ডিশ্যনত চব ঠিক আছে, তেন্তে হাজবেণ্ড ৱাইফ দুয়োৰে সন্মতিক্ৰমে মিলন কৰিব পাৰে। এই ক্ষেত্ৰত কোনো ভয় শংকা কৰিব লগা কথা নাই। বহু দম্পতীৰ মনত আন এক প্ৰশ্ন আহে, ভয় লাগি থাকে যে গৰ্ভাৱস্থাত মিলন কৰিলে গৰ্ভত থকা শিশুটিয়ে কষ্ট বা দুখ পাব, শিশুটিৰ ওপৰত বেয়া প্ৰভাৱ পৰিব, বিপদ হ'ব আদি। এই ক্ষেত্ৰত ক'ব বিচাৰিছোঁ যে গৰ্ভত থকা শিশুটি এক সুসজ্জিত আৰু সুৰক্ষিত আৱৰণ তথা কবজৰ মাজত থাকে। প্ৰাইভেট পাৰ্টেদি এণ্টাৰ কৰা পুৰুষৰ লিংগই বেবীটোক আঘাত কৰিবগৈ নোৱাৰে। ইয়াৰ উপৰিও গৰ্ভাশয়ৰ স্নায়ুবোৰ বহু ষ্ট্ৰং হয়, গতিকে গৰ্ভত থকা বেবীটোৱে আঘাত পোৱাৰ চান্স নাই বুলি ক'ব পাৰি। এগৰাকী মহিলাৰ গৰ্ভাৱস্থাৰ গোটেই সময়খিনিক 3টা ভাগত ভাগ কৰিব পাৰি: প্ৰথম 3 মাহ, দ্বিতীয় 3 মাহ আৰু তৃতীয় 3 মাহ। ইয়াৰ প্ৰথম 3 মাহত গৰ্ভৱতী মাতৃগৰাকীয়ে ভমিটিং, মূৰ ঘূৰণি, শাৰীৰিক দুৰ্বলতা আদি সমস্যাবোৰত ভুগি থাকে। সেয়ে মহিলাগৰাকী ছেক্সুৱেল এক্টিভিটিজৰ বাবে প্ৰস্তুত হৈ নাথাকে। এক কথাত ক'বলৈ গ'লে প্ৰথম 3 মাহত মহিলাগৰাকীৰ এই সমস্যাবোৰৰ থকাৰ উপৰিও হ'ব লগা সন্তানক লৈ ইমান আৱেগিক হৈ থাকে যে মিলন কৰাৰ কথা ভাবিবই নোৱাৰা হয়। ইয়াৰ বিপৰীতে দ্বিতীয় 3 মাহৰ পৰা লক্ষণসমূহ আঁতৰিবলৈ আৰম্ভ কৰে। শৰীৰৰ গোটেই অংগবোৰ সবল হৈ সুন্দৰ তেজ চলাচল হয়, সেয়ে পুনৰ মিলনৰ প্ৰতি মনলৈ চিন্তা হয়। এই সময়ত মহিলাৰ পেলভিক ৰিজন বা তলপেটৰ অংশটো সুন্দৰ ব্লাড চাৰ্কুলেশ্যন হয়। মহিলাৰ প্ৰাইভেট পাৰ্টত লুব্ৰিকেট হৈ থাকে, গতিকে মিলন কৰাৰ ক্ষেত্ৰত কোনো অসুবিধা নহয়। কিন্তু তৃতীয় 3 মাহ অৰ্থাৎ 6 মাহৰ কমপ্লিট হোৱাৰ পিছৰ পৰা ক্ৰমান্বয়ে মহিলাগৰাকীৰ পেট বাঢ়ে, বেবীৰ ওজন বাঢ়ে, সেয়ে বডিটো মুভমেণ্ট কৰাত অসুবিধা হয়। ইয়াৰ লগে লগে মিলনৰ প্ৰতি চিন্তা ভাৱনা কমি যায়। আকৌ এটা কথা আছে যে পুৰুষৰ শুক্ৰাণুত বিশেষ ধৰণৰ কিছুমান পদাৰ্থ মিশ্ৰিত হৈ থাকে আৰু যেতিয়া মিলনৰ মাধ্যমেৰে পুৰুষজনৰ অৰ্গেজম হয়, তেতিয়া এই শুক্ৰাণু মহিলাৰ গৰ্ভাশয়লৈ যায়। তেতিয়া সেই বিশেষ পদাৰ্থসমূহে গৰ্ভাশয়টো চেপি ধৰাৰ দৰে বা টানি ধৰাৰ দৰে কিছুমান কাম কৰে আৰু মহিলাগৰাকী তেতিয়া বিষ অনুভৱ কৰে। এনেকুৱা কাৰণত তৃতীয় 3 মাহত মিলন কৰাটো আনছেফ বুলি কোৱা হয়। এতিয়া প্ৰেগনেন্সিৰ সময়ত কি কণ্ডিশ্যনত মিলন কৰাৰ পৰা দূৰত থাকিব লাগে তাৰ বিষয়ে জানোৱা হ'ব। প্ৰেগনেন্সিৰ সময়ত মহিলাগৰাকীৰ বাৰে বাৰে ব্লিডিং হোৱা, আন তৰল পদাৰ্থৰ লিকেজ হোৱা, গৰ্ভত যদি টুইন বেবী থাকে তেতিয়া এনে কণ্ডিশ্যনত দম্পতীহালে মিলনৰ পৰা দূৰত থাকিব লাগে। ইয়াৰ উপৰি বাৰে বাৰে মিছকেৰেজ হোৱা, সময়তকৈ আগতে ডেলিভাৰী হোৱাৰ চান্স থকা, গৰ্ভাশয়ৰ মুখখন অলপ খোলা থকা আদি কণ্ডিশ্যনবোৰত ডাক্তৰে মিলন কৰাৰ পৰা দম্পতীহালক বিৰত থাকিবলৈ দিয়ে। যদি পতি পত্নীৰ পেলভিক এৰিয়া বা ধৰক প্ৰাইভেট পাৰ্টত কোনো ধৰণৰ ইনফেকশ্যন থাকিলে গৰ্ভাৱস্থাত মিলন কৰিব নালাগে। এইবোৰ কণ্ডিশ্যন যদি মহিলাগৰাকীৰ বা পুৰুষজনৰ নাথাকে তেন্তে গৰ্ভাৱস্থাত মিলন কৰিব পাৰে। কিন্তু এই ক্ষেত্ৰত মিলন কৰাৰ পজিশ্যনটোৱে বিশেষভাৱে প্ৰভাৱ পেলায়। প্ৰথম, দ্বিতীয় আৰু তৃতীয় 3 মাহৰ কোনটো সময়ত বা কেনেকুৱা ধৰণৰ পজিশ্যনত মিলন কৰিব পাৰে বা কৰিব লাগে তাৰ বিষয়ে আলোচনা কৰোঁ হওক। গৰ্ভাৱস্থাৰ প্ৰথম 3 মাহত যদি ভমিটিং, মূৰ ঘূৰণি, শৰীৰ দুৰ্বল আদি লক্ষণসমূহ নাথাকে তেন্তে মিলন কৰাত কোনো অসুবিধা নাথাকে। এই সময়ত বিশেষ পজিশ্যনত মিলন নকৰিলেও হ'ব। তথাপি মিছনেৰী পজিশ্যন বুলি এটা পজিশ্যন আছে য'ত মহিলাগৰাকী পুৰুষৰ তলত থাকে। এই পজিশ্যনত মিলন কৰাটো ছেফ হয় এই প্ৰথম 3 মাহত। কিন্তু এটা কথা মন কৰিব লাগে যে হাজবেণ্ডৰ ভৰটো যাতে পত্নীগৰাকীৰ পেটত নপৰে তাৰ প্ৰতি খুব গুৰুত্ব দিব লাগে। দ্বিতীয় 3 মাহত মহিলাগৰাকীৰ সেই বিশেষ লক্ষণসমূহ নোহোৱা হ'লে শাৰীৰিক মিলন কৰাটো ছেফ হয়।
কিন্তু বেবীৰ গ্ৰোথৰ বাবে বা পেটৰ আকাৰ বাঢ়ি যোৱাৰ বাবে মহিলাগৰাকীয়ে বেছি দেৰিলৈকে পিঠি পেলাই শুব নালাগে বা নোৱাৰে, কাৰণ তললৈ পিঠি কৰি থাকিলে বেবী আৰু পেটৰ প্ৰেছাৰে ৰক্তবাহিকা অৰ্থাৎ তেজৰ নলীবোৰক ব্লক কৰিব পাৰে আৰু বেবীলৈ ব্লাড চাৰ্কুলেশ্যন হোৱাটো কমি যাব। মহিলাগৰাকীৰ ল' BP আদিৰ দৰে সমস্যা হ'ব পাৰে, গতিকে এই সময়ত মিছনেৰী পজিশ্যনত মিলন কৰাটো বিপদজনক হয়। দ্বিতীয় আৰু তৃতীয় 3 মাহত কাউগাৰ্ল, স্পুনিং আৰু ডগি পজিশ্যনত মিলন কৰাটো ছেফ হয়। কাউগাৰ্ল পজিশ্যনত মহিলাগৰাকী পুৰুষৰ ওপৰত বহা পজিশ্যনত থাকে। এই পজিশ্যনত মহিলাগৰাকীয়ে নিজৰ পেটৰ ভাৰ কণ্ট্ৰল কৰিব পাৰে। স্পুনিং পজিশ্যনত পুৰুষ মহিলাই কাটি হৈ থাকে, মহিলাগৰাকী আগত, পুৰুষজন পিছত থাকি মিলন কৰে। আৰু এটা পজিশ্যনত মিলন কৰিলে মহিলাগৰাকীৰ পেটত কোনো প্ৰেছাৰ নপৰে আৰু মহিলাগৰাকীয়ে কণ্ট্ৰল কৰিব পাৰে, সেইটো হৈছে ডগি পজিশ্যন। এই পজিশ্যনত মহিলাগৰাকী নিজৰ আঁঠুৰ ভাৰত থাকে আৰু পুৰুষজন পিছফালে থাকে। কিন্তু গুৰুত্ব দিব লগা কথা এয়ে যে শেষৰ 3 মাহৰ মানে ধৰক তৃতীয় 3 মাহৰ শেষৰ ফালে এই পজিশ্যনত মিলন কৰাটো বিপদজনক, গতিকে সেই সময়ত এইটো এভইড কৰি চলিব। শেষত এটা কথা ক'ব বিচাৰিছোঁ যে এটা সন্তান পাবলৈ মানুহৰ বহু সপোন থাকে, ইয়াত আৱেগ জড়িত থাকে, জীৱনৰ আচল অৰ্থ বা সাৰ ইয়াতে লুকাই থাকে। গতিকে সকলো প্ৰকাৰৰ সাম্ভাৱ্য বিপদৰ পৰা নিজৰ পত্নী আৰু সন্তানটি আঁতৰাই ৰাখিবলৈ সংযম হৈ সিদ্ধান্ত ল'ব। ভগৱানে সকলোকে সুমতি দিয়ক, তাৰ কামনাৰে আজিলৈ সামৰিছোঁ। ষ্টে হেল্ডি, জয় অসম।